নমস্কাৰ জয় হিন্দ জয় ভাৰত সকলোকে স্বাগতম জনাইছোঁ যাদৱ আছাম টিপছ ইউটিউব চেনেললৈ SSC GD কনষ্টেবল 2025 CISF CRPF SSB আছাম ৰাইফল NIA SSF ITBP সকলো পোষ্টৰ মেডিকেল টেষ্ট কেনেকৈ হ'ব আৰু এই যদিহে এইকেইটা প্ৰব্লেম আপোনালোকৰ মাজত লক্ষণকেইটা আছে তেতিয়াহ'লে আপুনি 100% ফেইল সবিশেষ ভিডিঅ'টো চাই থাকক আপোনালোকৰ প্ৰতিটো প্ৰব্লেম কেনেকৈ সলভ কৰিব প্ৰতিটো আপোনালোকৰ ৰিজন আপোনালোকক জনাই দিয়া হ'ব আৰু যদিহে আপোনালোকে এইবাৰ প্ৰথমবাৰৰ বাবে SSC GD ফিজিকেল দিবলৈ গৈছে মেডিকেলৰ বাবে আপোনালোকৰ কি চেক কৰিব ভিডিঅ'টো চাই থাকক একদম ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব আজি আৰু যদিহে আমাৰ চেনেল নতুনকৈ আহিছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কিনাৰত থকা বেল আইকনটো টিপি অল প্ৰেছ কৰি দিব নতুন নতুন ভিডিঅ'সমূহৰ আপডেট পাই থাকিবলৈ বলক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰি দিওঁ বন্ধু বান্ধৱীসকল আমি প্ৰথমতে আৰম্ভ কৰিম চকুৰ পৰা আপোনালোকৰ চকুত কেনেধৰণে আপোনালোকৰ ৰিজেকশ্যন হ'ব পাৰে আৰু আপোনালোকে কেনেকৈ আপোনালোকে সেইটো সলিউশ্যন ভালকৈ আপুনি পাৰফৰ্মেঞ্চ দিব পাৰে মেডিকেল টেষ্টত আপোনালোকে যেতিয়া মেডিকেল টেষ্টটো আপোনালোকৰ যেতিয়া চকুৰ টেষ্ট কৰিব তেতিয়া আপোনালোকে যদি অকণমান আপোনালোকে যোনখন মাজৰখন যে দেখিছে সেইখন আপোনালোকক পঢ়িবলৈ দিব সেইখন যদি আপোনালোকে যদি পঢ়িব ইমানটা দূৰৰ পৰা যদি ফ'কাছ কৰিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে কি কৰিব এইফালে আপুনি বাওঁ ছাইডে দেখিছে চিটো কোনফালে মুখ কৰি আছে তলফালে মুখ কৰি আছে বাওঁফালে মুখ কৰি আছে ওপৰফালে মুখ কৰি আছে তেনেকৈ আপোনালোকক সেইখিনি সুধিব আৰু আপোনালোকক সুধিব পাৰে ইটো কোনফালে কোনফালে মূৰ কৰি আছে এই বাওঁফালে মুখ কৰি আছে সোঁফালে মুখ কৰি লেফ্ট ৰাইট তেনেকৈ আপোনালোকে ক'ব লাগিব আপোনালোকে এইখন পাৰিলে মানে যোনখন মাজত দেখিছে এইখন যিখন দেখিছে সেইখন আপোনালোকে ভালদৰে মোবাইলত চাব আৰু পাৰিলে মানে এখন তেনেকৈ কিনি ল'বলৈ চেষ্টা কৰিব তেতিয়া আপোনালোকৰ তাত কোনো ধৰণৰ অসুবিধা দেখা পোৱা নাযাব দ্বিতীয়তে আপোনালোকক চাব আপোনালোকৰ ফ্লেট ফুটটো ঠিক আছে আপোনালোকৰ যদি ফ্লেট ফুটটো আপোনালোকৰ কি কৰিব আপোনালোকে পাৰিলে এতিয়া যোনটো আপোনালোকে জোতা পিন্ধে ন যোনটো আপোনাৰ গেৰুৱাৰ পৰা মাজৰ অংশ সেইখন আমাৰ ওপৰলৈ উঠি থাকে কিছুমানৰ তলত আপোনালোকে ছবিখন চালেই মন কৰিব দেখিব মাজৰ যোনটো দেখিছে এয়া ওপৰখনৰ গেপছটো চাওক ভৰি তলুৱাৰ তলৰটো আৰু এই শ্বেপটো চাওক আৰু তলৰখনৰ শ্বেপটো চাই লওক আপোনালোকে মেডিকেল কোৱালিফাই কৰিবলৈ হ'লে এই ওপৰখনত যিখন ফটো দেখিছে সেইখনৰ দৰে আপোনালোকৰ ভৰি শ্বেপটো হ'ব লাগিব আৰু আপোনালোকে যদি আপোনালোকৰ তাতো যদি খেলি মেলি হয় তেতিয়াহ'লে আপোনালোকক কি কৰিব ভৰিটো পানীত তিয়াবলৈ দিব তাৰপিছতে আপোনালোকক ভৰি খোজটো আপোনালোকক মাটি নহ'লে পকাত এটা জেগাত দিব লাগিব তেতিয়া আপোনালোকক তেনেকৈ টেষ্ট কৰিব আপোনালোকৰ এইটো আপোনালোকে ভাল কৰিবলৈ হ'লে আপোনালোকে জোতা পিন্ধিব চব জোতা নিপিন্ধিব আপোনালোকে চাই ল'ব যোনটো মাজৰ অংশটো অকণমান আপ হৈ থাকে সেই জোতা পিন্ধিব পাৰিলে সেই জোতাটো পিন্ধি আপোনালোকে প্ৰেক্টিছ কৰিলে আপোনালোকৰ ভৰি শ্বেপটো লাহে লাহে ওপৰলৈ উঠি যাবলৈ ভাল হ'ব তেতিয়া আপোনালোকে মেডিকেলত কোৱালিফাই কৰিব 3 নম্বৰতে নকনিৰ কথা পাতিম আমি এতিয়া আপোনালোকে এইখন আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে যোনখন আমাৰ বাওঁ ছাইডে দেখিবলৈ পোৱা গৈছে সেইখন আপোনালোকৰ ভৰিৰ শ্বেপটো চাওক আৰু যোনখন নকনি নাই সেইফালে ভৰিৰ শ্বেপটো চাওক ঠিক আছে আৰু এইটো আপোনালোকৰ ভৰিৰ যদি নকনি থাকে তেতিয়াহ'লে ডাইৰেক্ট আপোনাক এইটো আপোনালোকৰ ৰিজেক্ট কৰি দিয়া হ'ব আৰু যদি আপোনাৰ নকনি আপোনাৰ তাত ধৰা পৰা নাই তেতিয়া আপোনালোকে কি কৰিব শুৱাই লৈ পেলাই আপোনাক নকনি চেক কৰিব তেনেকৈ আপোনাৰ ভৰি দুখন লাগি থাকিব নালাগে যেনেকৈ বাওঁ ফটোখনত লাগি আছে আৰু সোঁ চাইডৰ ফটোখনত নাই লগা তেনেকুৱা ধৰণৰ হ'ব লাগে ঠিক আছে আৰু নকনি আপোনালোকৰ যদি ভাল কৰিবলৈ হয় ৰাতি শুওঁতে গাৰু এটা ভৰি ফাকত সোমোৱাই ল'ব ল'ৰা ছোৱালীক সকলোকে কৈছোঁ মই ভৰি ফাকত সোমোৱাই ল'ব নহ'লে বাঁহডাল আপোনালোকে আৰু এটা কাম কৰিব পাৰে ঘৰত বাঁহ এডাল নহ'লে ক'ৰবাত খুঁটি এটা যদি আছে তালৈ আপোনালোকে ভৰিকেইটা সাৱধান মুডত থৈ পেলাই আপোনালোকে তললৈ উঠা বহা কৰিলে আপোনালোকৰ নকনি প্ৰব্লেম ছল্ভ হ'ব 4 নম্বৰতে পাতিম আমি হাতৰ কথা হাত দুখনৰ কথা পাতিম হাতৰ এই পৰা আপোনালোকে ফটোখনত দেখিবলৈ পাইছে যে এইটো আপোনাৰ যদি হাতখন আপোনালোকে মেলিব ঘৰত মেডিকেলত আপুনি ঘৰত প্ৰেক্টিছ কৰিব লাগিব ন আপুনি হাতখন মেলিব তাৰপিছত আপোনাৰ যদি হাত দুখন এনেকৈ যদি লাগিছে তেতিয়াহ'লে আপুনি আনফিট ঠিক আছে আপোনালোকক ডাইৰেক্ট কৈ দিছোঁ আপোনালোক যদি এনেকৈ যদি লাগি আছে হাত দুখন আনফিট আপোনাৰ যদি নৰ্মেলকৈ যদি হাত দুখন মিলিছে যদি দুটা লগা নাই ডাইৰেক্ট চিধা আপোনালোকে নিজেই দেখিছে তেতিয়াহ'লে আপুনি ফিট ঠিক আছে আৰু যদি এনেকৈ লাগিছে তেতিয়াহ'লে আনফিট আৰু আপোনাৰ ওপৰত স্ক্ৰীনত মই এখন দেখাই দিছোঁ ফটো এখন আপোনালোকে এখন চাই ল'ব ওপৰত
এইখন ফটো আপোনালোকে চাই লওক, এখন এনেকুৱা আৰু এখন নৰ্মেল যোনখন লাগে হাত সেইখন হ'লে আপোনালোকে মেডিকেল কোৱালিফাই কৰি যাব। এইটো হ'লে এইটো আপোনালোকৰ সলিউশ্যন একো নাই, হাতখন চিধা কৰা, আপোনালোকে ডাইৰেক্ট আনফিট বুলি ধৰা হ'ব তাত। ঠিক আছে। 5 নম্বৰতে আমি কথা পাতিম এতিয়া দাঁতৰ বিষয়ে। দাঁতত আপোনালোকে কেনেকৈ ৰিজেকশ্যন খাব বা আপোনালোকে দাঁতৰ ইমপ্ৰুভ কেনেকৈ কৰিব বা আপোনালোকৰ দাঁত কেনেকৈ আপোনালোকে দাঁতৰ কাৰণে যাতে আপোনালোকে ৰিজেকশ্যন নাপায় বা আপোনালোকে মেডিকেল টেষ্ট নাপায়। আপোনালোকে কি কৰিব, আপোনালোকৰ দাঁতৰ যি ওপৰৰ পাৰি আছে তাত 18টা থাকিব লাগিব আৰু তলৰ ফালে 18টা থাকিব লাগিব। টোটেল আমাৰ 28টা দাঁত সম্পূৰ্ণকৈ থাকিব লাগিব। ঠিক আছে। আৰু আপোনালোকে যেতিয়া মেডিকেল কৰিবলৈ যাব তেতিয়া আপোনালোকে দাঁতকেইটা ভালদৰে চাফা কৰি ল'ব। আৰু যদি আপোনাৰ দাঁত যদি কোনোবা এটা জেগাত সৰিলে তেতিয়া আপুনি তাত ফিল আপ কৰি পেলাই বেলেগ এটা দাঁত লগাই যাব। ঠিক আছে। আপোনালোকৰ তাত একো হেৰি নাই। আৰু যদি আপোনাৰ জন্মৰ পৰাই দাঁতৰ ওপৰত যদি এটা দাঁত ওলাইছে তেতিয়াও আপোনাক একো নকৰে, সেইটো জন্মগত বুলি আপোনাক ধৰা হ'ব, সেইটো আপোনাক একো নকৰে, তাত ৰিজেকশ্যন নাখায়। আৰু পাৰিলে আপোনাৰ যদি দাঁত এটা চাপৰ, এটা সৰু, এটা ভিতৰলৈ সোমোৱা, এটা বাহিৰ লোৱা তেনেকুৱা যদি হয় আপোনাৰ তাত আপুনি ৰিমেডিকেল হোৱাৰ চান্স এটা আছে। আপুনি সেইটো ভাল কৰিবলৈ হ'লে এটা দাঁত ওপৰলৈ অহা, এটা দাঁত তললৈ যোৱা আপুনি ভাল কৰিবলৈ হ'লে যেনেকৈ আমি ডাক্তৰৰ ওচৰত যি ওপৰত এই 2 নম্বৰ ফটোখন আপোনালোকে দেখিছে তাত চেইন লগাই থোৱা আছে, আপুনি তেনেকৈ চেইন এতিয়াৰ পৰা যদি আপুনি চেইন লগাই পেলাই ঠিক কৰে তেতিয়া আপোনাৰ মেডিকেললৈকে আপোনাৰ দাঁতখিনি ভাল হোৱাৰ সম্ভাৱনা আছে। আৰু এটা প্ৰশ্ন আপোনাক মোক সুধি আছিলে, দাঁত যদি পোকে খায় কিবা প্ৰব্লেম আছে নেকি মেডিকেল টেষ্টত? দাঁতৰ পোকে খালে একো প্ৰব্লেম নাই, পাৰিলে আপোনালোকে যদি দাঁতটো সেইটো সৰাই ফিল আপ কৰি লৈ যাবলৈ চেষ্টা কৰিব। 6 নম্বৰত মেডিকেল টেষ্টত দেখিবলৈ পোৱা যায় হাতখন ঘমা, আৰু বিশেষ এইটো এটা বেমাৰেই হয়। এইটো হাতৰ তলুৱা যদি ঘামে আপোনালোকে ৰিজেকশ্যন হোৱা চান্স আছে নেকি? সেইটো সম্পূৰ্ণভাৱে ৰিজেকশ্যন হোৱা চান্স আছে, কিয়নো এইটো হাতৰ যদি আপোনালোকে হাতৰ তলুৱা যদি ঘামে আপোনাক মেডিকেলি আনফিট বুলি ধৰা হ'ব। ঠিক আছে। এইটো আপোনাৰ ভাল কৰিবলৈ তেনেকৈ সলিউশ্যন মই জনা তেনেকৈ নাই। আপোনালোকে কি কৰিব, যেতিয়া মেডিকেল টেষ্টত আপোনালোকে থাকিব, যদি আপোনাৰ সময় হৈছে আৰু আপোনাৰ হাতৰ পৰা খুবকৈ ঘাম ওলাইছে তলুৱাৰ পৰা, তেতিয়া আপুনি লাহেকৈ আপোনাৰ যিটো হাফ পেণ্ট পিন্ধি থাকিব নহ'লে আণ্ডাৰৱেৰ পিন্ধি থাকিব, বয়সকলক কৈছোঁ, তেওঁলোকে লাহেকৈ হাতখন মনে মনে নেদেখাকৈ তললৈ নি পেলাই হাতখন মুচিবলৈ চেষ্টা কৰিব। আৰু পৰাপক্ষত আপোনালোকে হাতখন মুঠি নামাৰিব। সেইটো সময়ত মুঠি মাৰিলে যিহেতু আমাৰ হাতবোৰ আমি যদি এতিয়াও নৰ্মেলকৈ হাতবোৰ মুঠি মাৰোঁ তেতিয়া আমাৰ হাতৰ তলুৱা ঘমা দেখিবলৈ পোৱা যায়। আপোনালোকৰ সেইটোৱে সলিউশ্যন, আপোনালোকে হাতখন মুঠি নামাৰিব, যাতে হাৱা পাই থাকে, হাৱাত যাতে আমাৰ হাতখন শুকাই থাকে, তেতিয়া আপুনি মেডিকেলি ফিট হৈ যাব। আৰু যদি হাতখন মুঠি মাৰি থাকে তেতিয়াহ'লে আপোনাৰ হাতখন ঘমা দেখিবলৈ পোৱা যাব বা ঘমাটো সম্ভাৱনীয়। সেয়েহে আপুনি এইটো কাম নকৰিব, তেতিয়া আপুনি মেডিকেলি ফিট হৈ যাব। এতিয়া আহিলোঁ 7 নম্বৰ পইণ্টত। আপোনালোকে এতিয়া বহুত ল'ৰা ছোৱালী দেখিবলৈ পোৱা যায় কালাৰ ভিজনত বহুত প্ৰব্লেম। ইয়াত আপোনালোকে প্ৰথমতে দেখিছে 74, 45, 73 আৰু এইটো ৰাস্তা এটা বনাই থোৱা আছে। ঠিক আছে। আপোনালোকৰ কি হয়, কিছুমান ল'ৰা ছোৱালীয়ে চকুৰে ভালকৈ নেদেখে, ABCD কেইটা যোনকেইটা পঢ়িব দিয়ে সেইকেইটা ক্লিয়াৰ কৰি দিয়ে। ৰঙৰ ভিতৰত নাম্বাৰটো এতিয়া কিছুমান ABCD লিখি থোৱা থাকিব, কিছুমান এনেকৈ নাম্বাৰ লিখি থোৱা থাকিব। আপোনালোকে তাত ভালদৰে মন দি চাব। আৰু পাৰিলে আপোনালোকে এখন বুক পায়, সেই বুকখন আপোনালোকে পাৰিলে বাই কৰি ল'ব। ফ্লিপকাৰ্ট নহ'লে এমেজনত পাই যাব, আপোনালোকে সেইখন মুখস্থ কৰিলেও আপোনালোকৰ সেইখনৰ মতেই দিব। ঠিক আছে। তেতিয়া আপোনালোকে ঘৰতে প্ৰেক্টিছ কৰিলে আপোনালোকে কালাৰ ভিজনত পাছ কৰা সম্ভাৱনা আছে, আৰু পাছ কৰিব, এইটোত ফেইল কৰা কোনো কথাই নাই। আপোনালোকে বন্ধু বান্ধৱীসকল আৰু এইকেইটা ভালকৈ চাব। আৰু মেইন টপিক সেইকেইটাই আছিলে, আপোনালোকৰ যিকেইটা আপোনালোকে ৰিজেকশ্যন মানে হোৱাৰ চান্স থাকে আজিকালি। আৰু আপোনালোকে ইউৰিন টেষ্ট কৰিব আৰু ব্লাড টেষ্টটো আপোনালোকে কৰি লৈ যাব। ঠিক আছে। আৰু চুগাৰটো টেষ্ট কৰিব, সেইখিনি আপোনাৰ তাত চাব। আৰু এই বেক চাইড আৰু মই ইয়াত কেইটামান কালাৰ ভিজনৰ দি থ'ম, আপোনালোকে নিজকে ট্ৰাই কৰি চাব আপোনালোকে পাৰিছে নাই, আৰু কমেণ্ট কৰিব যদি পাৰিছে, আৰু যদি নোৱাৰিছে কমেণ্ট কৰিব। আৰু যদি আপোনালোকক যদি কালাৰ ভিজনৰ যদি বিচাৰি নাপায় বুকখন, আপোনালোকে মোক কমেণ্ট কৰিব, আপোনালোকক মই লিংকটো দি সহায় কৰিবলৈ চেষ্টা কৰিম। আৰু যদিহে আমাৰ ভিডিঅ'বোৰ চাই ভাল লাগে ছাবস্ক্ৰাইব এটা কৰি দিবলৈ নাপাহৰিব। আৰু আপোনালোকৰ কি কৰিব, বডিটো আপোনালোকে এইকেইদিন ভালকৈ থাকক। এতিয়া যিহেতু ছেকেণ্ড লিষ্ট মাৰিবলৈ হৈছে,
ভালকৈ আপোনালোকে থাকক, সুস্থ থাকক, বেলেগ বাইকত ঘূৰা অলপ কম কৰি দিয়ক, বাইক চাইক চলোৱা কম কৰি দিয়ক, আহোঁতে যাওঁতে সাৱধান হৈ থাকিব, ঘৰৰ পৰা প্ৰায় নোলাব, কাম কৰোঁতে সাৱধানে কৰিব, কটা দাগ সেইবোৰ যাতে আপোনাৰ বডিত নহয়, আপোনাৰ যেতিয়া ৰিমেডিকেল হোৱাৰ সম্ভাৱনা থাকে। আৰু যোনসকলে এইবাৰ ফিজিকেল পাছ কৰিছে সকলোকে কংগ্ৰেচুলেশ্যন, আৰু নেক্সট ষ্টেপো যাতে ক্লিয়াৰ হৈ যাতে ফাইনেল মেৰিটত তোমালোকৰ নাম আহে, সেইখিনিয়ে। আৰু আজিলৈ ইমানখিনিয়ে আছিলে। জয় অসম, ধন্যবাদ, বন্দে মাতৰম।